ভৰিৰ বুঢ়া আঙুলিটো এনেকৈ বেকা হৈ গৈছে আৰু বেকা হোৱাৰ ফলত আপুনি বিভিন্ন ধৰণৰ যন্ত্ৰপাতি কিনি আঙুলিটো সিধা কৰিব চেষ্টা কৰিলে হলেও আপোনাৰ আঙুলিটো সিধা কৰিব পৰা নাই তেনেহলে চিন্তাৰ কাৰণ নাই কাৰণ আজি মই আপোনাক এনেকুৱা এটা সহজ উপায় শিকাই দিম সেইটো যদি আপুনি সদায় 1 মিনিটকৈ কৰে আপোনাৰ যে ভৰিৰ বুঢ়া আঙুলিটো বেকা হৈছিল সেই সমস্যাটো লাহে লাহে কম হৈ যাব উপায়টো কেনে কৰিব আহক মই শিকাই দিম উপায়টো কৰাৰ বাবে মাত্ৰ প্ৰয়োজন এপাত মোজাৰ আমাৰ সকলোৰে ঘৰত নিশ্চয় এপাত হলেও মোজা থাকিব হয়নে সো মোজাপাত আপুনি এনেকে বুঢ়া আঙুলিকেইটা এনেকে পিন্ধাই ল'ব পিন্ধাই ললে লৈ এতিয়া আমি বুঢ়া আঙুলিকেইটা এনেকে এটাৰ পৰা আনটো এনেকে দূৰলৈ টানিম আৰু ওচৰলৈ আনিম এনেকে দূৰলৈ টানি লৈ গৈ 1 মিনিট সময় ধৰি ৰাখিম আকৌ এনেকে ওচৰলৈ লৈ আহিম আকৌ 1 মিনিট সময়ৰ বাবে দূৰলৈ লৈ যাম এনেকৈ 1 মিনিটকৈ আপুনি ব্যায়ামটো 5 বাৰ সময় পুনৰাবৃত্তি কৰিব আৰু আপুনি ৰাতিপুৱা আৰু গধূলি দুবাৰ কৰিব চেষ্টা কৰিব আৰু আপুনি দেখিব লাহে লাহে আপুনি যেতিয়া এই সহজ ব্যায়ামটো কৰা আৰম্ভ কৰিব বুঢ়া আঙুলিটো যে বেকা হৈছিল সেই সমস্যাটো নাইকিয়া হৈ যাব বিশ্বাস হোৱা নাই আজিৰ পৰা ট্ৰাই কৰক থ্যাংক ইউ